আবে তোক মই কৈছিলো ন ই ভাল নহয় বুলি গম পালি ন এতিয়া তই ইয়াত কি কৰি আছ বে আবে মই ইয়াত যিয়ে নকৰো বে তোৰ নিচিনা বেলেগ ছোৱালীক প্ৰপ'জ কৰা নাইতো ইমান ধুনীয়া ছোৱালী থকাৰ পাছতো চলা পয়া লগা তই এক ধুনীয়া বুলি কিয় কবি কিয় নকব এটলিষ্ট কোনোবাইতো মোক ধুনীয়া বুলি কয় ঐ নেউলি ইনষ্টাগ্ৰামত তোৰ 50টা লাইক নাহে আৰু তই নিজকে ধুনীয়া বুলি ক হা আকৌ মই তোৰ নিচিনা লাইকছ আৰু ফলোৱাৰ্ছ কিনিব নাজানো নহয় ইনষ্টাগ্ৰামত তোৰ বয়ফ্ৰেণ্ডক নোখোজা কিয় পইচা হা এনেওতো তোৰ চব খৰচ সিয়ে উঠাই আবে মোৰ বেষ্টিকে নকবি বে লাফৰা হৈ যাব লাফৰা আবে ফাইল মাতো নেকি বে হেল্ল' ৰাজীৱ লেংৰা চব আহি যা বে শ্বুটাৰ লৈ আহিবি বে মোৰ লগত বটল আছে বে ঐ কি লাফৰা হৈ যাব তোৰ দম আছে তাইক হাত উঠাবলে হে মোৰ বেষ্টিক হাত উঠাবি বাহ 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 তই যদি এনেকে মোক সাপোৰ্ট কৰিলি হয় মোৰ কাৰণে এনেকে যদি তই ষ্টেণ্ড ললি হয় আজি আমি দীপিকা আৰু ৰণবীৰৰ নিচিনাকে থাকিলো হয়